गोरोन्थि मुलि एबा बिगुरनि लसन बाहायनानै सानसेयावनो मोनसे नखरनि सानै सुबुंनि जिउ खहा। बे दुखुनांथाव जाथाया जादों उदालगुरि जिल्लानि फाकिदिया खाथालबारि गामियाव। खाथालबारि गामिनि रुपम देखानि अनजालि बिसि 30 बोसोर बैसोनि अनजालि देखा आरो 11 बोसोर बैसोनि महेश देखा मुंनि बिसि फिसा सानै सुबुङा बिगुरनि माननाय बेरामनि लसन मुलिखौ गोरोन्थि बाहायनायनि थाखाय जिउ गोमानो गोनां जायो होननानै गामिनि सुबुंफोरा सन्देह खालामदों। सरासनस्रा माननाय बेरामाव गोग्लैनानै फाहामथायनि थाखाय तेजपुर मेडिकेल कलेज हस्पिटालाव अनजलि देखा आरो फिसाज्ला महेश देखाखौ थिसननाय जादोंमोन। नाथाय महेश देखाखौ गोब्राब थासारिनि थाखाय गुवाहाटी मेडिकेल कलेज हस्पिटालाव दैथायहरनायनि उनाव मैया 5 नभेम्बर खालि 11 बोसोर बैसोनि महेश देखाया जिउ गोमानो गोनां जायो। लोगो लोगो फिसाज्लानि गोथै देहाखौ गारखांनानै फैनायनि उनावनो बिमा अनजलि देखायाबो जिउ गोमायो। बे गोरोन्थि मुलि बाहायनायनि थाखाय मोनसे नखरनिनो सानै सुबुंनि जिउ गोमानायाव थारैनो ओनसोलाव दुखुनि साया गोग्लैदों। बे जाथायनि सायाव गामि एबा ओनसोलनि सुबुंफोरा मा फोरमायदों खोनासंनिफ्राय। आसलते घटनाটো तारिखটো মনত নাই। তেওঁলোকে মাক পুতেকৰ তাৰমানে স্কিনৰ বেমাৰ হৈ আছিল। স্কিনৰ বেমাৰৰ কাৰণে তেজপুৰলৈকে কোনো এখন মেডিকেলত চিকিৎসা কৰিবৰ কাৰণে গৈছিল। তাতে ব্লাড পৰীক্ষাও কৰিল। কৰাৰ পিছত তেওঁলোকক তাৰমানে ঔষধ পাতি দিলে। দিয়াৰ পিছত সেই ঔষধখিনি প্ৰয়োগ কৰাৰ পিছত তেওঁৰ গোটেই গাটো শৰীৰত এলাৰ্জিৰ ধৰণৰ তাৰমানে উঠি গৈছিল। তেতিয়া আকৌ পুনৰাই মাক আৰু পুতেকে দুয়োটাই আকৌ যায় তাতে। চোৱাত তেওঁলোকক হয়তো কি ঔষধ দিলে, হয়তো লোচন নামৰ এটা আমি ঔষধ পাইছোঁ। এতিয়া আমি প্ৰথমতে দেখা নাছিলোঁ, আজি তাৰমানে দেখা পাইছোঁ। ঔষধৰ টোপলাটো খুলি চাওঁতে সেই ঔষধৰ হয়তো টোপলাটোত লোচনটো জনামতে লোচনটো সাংঘাতিক বস্তু চৰ্ম ৰোগৰ কাৰণে। সেই লোচনটো হয়তো মুখতো গোটেই ওঠৰ পৰ্যন্ত হৈছিল, এলাৰ্জি হৈছিল। সেইখিনি সানোতে হয়তো সেইখিনি জিভাত লাগি গ'ল বা জিভাই দিছিল কি পালে কিজানি। সেইটো কাৰণে তেওঁলোকৰ তাৰমানে লিভাৰটো একদম ডেমেজ হৈ গ'ল। সেই ডেমেজ হোৱাৰ তেনেকৈ সাধাৰণ জ্বৰ হৈছিল। প্ৰথমতে বমি হ'ল, বমিৰ পিছত জ্বৰ ভাৱ হ'ল। জ্বৰ ভাৱ হোৱাৰ পিছত তেনেকৈ 2-3 দিনৰ পিছতে আমি মেডিকেল ভৰ্তি কৰা হৈছিল। মেডিকেলত ভৰ্তি কৰাৰ পিছত তাৰ পৰা ৰেফাৰ দিলে। দিয়াৰ পিছত আমি তেজপুৰ মিছনত, ঢেকীয়াজুলি মিছনৰ পৰা তেজপুৰ মিছনত নিয়া হৈছিল। তাতো চিট নাপালে। সেনেকৈ কৰি আকৌ তেজপুৰত আকৌ 3খন মেডিকেলত ঘূৰা হৈছিল। তাতো সেনেকৈ চিট নাপালে। ক'ৰবাত আকৌ ডক্টৰ নাই বুলি ক'লে। লাষ্টত আমি টুমুকিত ভৰ্তি কৰা হৈছিল। তাতে বহুত দিন প্ৰায় এসপ্তাহ চিকিৎসা কৰা হ'ল। তাতে গোটেইখিনি পৰীক্ষা কৰিছে, তাতে একো বেমাৰ ধৰা নাপালে। লাষ্টৰ সৰু ল'ৰাটোক গুৱাহাটী GMC লৈ ৰেফাৰ দিয়ে। কিন্তু ৰেফাৰ দি তাতো তেনেকৈ ঠিক চিকিৎসা কৰিল। আগৰ ধৰণে তেজ পৰীক্ষা, ব্লাড চাৰ্জ গোটেইখিনি পৰীক্ষা কৰিল। তাতো বেমাৰটো ধৰা নাপালে। তেনেকৈয়ে তাৰমানে যোৱাকালি 4টা বজাত ল'ৰাটো ঢুকাল। আৰু সেইমতে আমি গোটেইখিনি কামখিনি সৎকাৰ কৰি অহাৰ পিছত মাতৃৰ খবৰটো পালোঁ যে সুস্থ থকা বুলি যোৱাকালি। তেতিয়া 3টামান বাজিছে। তেতিয়া ভাতো খুজি খালে, হোটেলৰ পৰা ভাত আনি দিলে, ধুনীয়াকৈ খালে। খোৱাৰ পিছত আধা ঘণ্টাৰ পিছত অকস্মাত চিৰিয়াছ হৈ লগে লগে তেওঁ ঢুকাই গ'ল। এইটো আচলতে আমি কাকো দুখিব নিবিচাৰোঁ। এইটো সিহঁতৰ হয়তো বস্তুখিনি ব্যৱহাৰ কৰোঁতে তেওঁলোকৰ নিজৰ ভুলৰ কাৰণে হৈছে বুলি ধৰিব পাৰি আৰু অসাৱধানৰ কাৰণে। কাৰণ যিটো লোচন বস্তুটো, সেইটো বস্তুটো স্কিনৰ কাৰণে হয়তো তাত কিবা হেৰি থাকিব পাৰে। সেইটোৱে হয়তো তেওঁলোকে যোৱাত লিভাৰখিনি তাৰমানে নষ্ট হ'ল। আৰু গিৰিয়েকৰ ঘৰত নাথাকে, গিৰিয়েকে থাকে শিলিগুৰিত গাড়ী চলায়। যিহেতু অন্য একো উপায় নাই, গাড়ী চলাই ঘৰখন পৰিয়ালটো চলাই আছিল। সিহঁতে তেনেকৈ মাকজনীয়ে মানে ইমান শিক্ষা নাছিল। তেনেকৈ হয়তো ব্যৱহাৰ কৰাতে তেওঁলোকৰ এই হোৱা যেন পাওঁ। আৰু আমি কাকো দোষাৰোপ কৰিব নিবিচাৰোঁ। এইটো আজি বৰ দুখত মানে এটা ঘটনা। আমি কঁঠালবাৰীৰ আমাৰ ৰূপম ডেকাৰ পত্নী, লগতে যোৱাকালি তেওঁৰ এজন পুত্ৰও এই একেটা ঘটনা। মাক আৰু পুতেকৰ এই কিবা ঔষধ, তেওঁলোকে লোচন ঔষধ ব্যৱহাৰ কৰিছিল হেনো। আৰু সেই লোচন ঔষধ ব্যৱহাৰ কৰাৰ ফলত তেওঁলোকৰ ভিতৰত নাড়ীত
কিবা এচিডযুক্ত বস্তু গৈ পেলাই তেওঁলোকৰ অকাল মৃত্যু হয়। ল'ৰাজন আমাৰ জনতা মধ্য ইংৰাজী বিদ্যালয়ৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিল। আমি যোৱাকালি তেখেতকো আদি এই এনেকুৱা সময়তে আহি ইয়াত আমি পুষ্পাঞ্জলি দিছিলোঁ। আজি পুনৰ আকৌ মাতৃ অঞ্জলি ডেকা তেখেতো আমাৰ জনতা মধ্য ইংৰাজী বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য আছিল। তেখেতে বৰ দিহা পৰামৰ্শ আমাক আগবঢ়াই আছিল, কিন্তু কালে আমাৰ হাতৰ পৰা তেখেতক হৰি নিলে। গতিকে আমি আজি এইটো গোটেই অঞ্চলৰ মানুহে দুখত ভাগি পৰিছোঁ। গতিকে মই আৰু বিশেষ বহলকৈ ক'ব নোৱাৰোঁ, ক'ব খোজা নাই। কিন্তু আমি ইয়াত জনাব পৰা মতে আমাৰ এবিধ ঔষধ আছে, ইয়াত আমাৰ গৃহস্থই দেখুৱাইছিল। এই ঔষধ বৰ বিষাক্ত ঔষধ আছিল, যিটো নেকি ব্যৱহাৰ কৰাটো কিছুমান নিয়ম নীতি থাকিব লাগিছিল, জনাব লাগিছিল। সেইটো হয়তো আমাৰ ফাৰ্মাচিষ্ট বা ডক্টৰে এই বিধি বিধান নিদিয়াৰ হয়তো এই ভুল ক্ৰমত তেখেতসকলে মৃত্যুক আকোৱালি ল'ব লগা হ'ল। আমি এই ঔষধৰ টেমাটো দেখুৱাব বিচাৰিছোঁ। আমি বিশেষ মেডিচিনৰ বিশেষজ্ঞ নহয়, তথাপিতো আমি সন্দেহ কৰি পেলাই এই আজি আমাৰ মিডিয়াৰ ওচৰত আমি ঔষধৰ এইটো দেখুৱাব বিচাৰিছোঁ। আমাৰ ডালিম কছাৰী দেৱে এই ঔষধটো ব্যৱহাৰ কৰিছিল। এইটো লোচন আছিল বৰ বিষাক্ত। এইটো তেওঁলোকে গালে মুখে ঘঁহোতে মুখৰ পৰা হয়তো ভিতৰৰ ফালে কিবা কাৰণত গুচি গ'ল, যাৰ ফলত নাক আৰু পুতেক একেলগে যোৱা কিমান 31 তাৰিখত গৈছিল এসপ্তাহৰ আগত অসুস্থ হৈ পৰিছে আৰু তেওঁলোকক তেজপুৰৰ TMCত মানে মেডিকেলত ভৰ্তি কৰা হ'ল, কিন্তু তাৰ পৰা কোনো ধৰণৰ উপকাৰ নাপায় মৃত্যুকে তেওঁলোকে বৰণ কৰি ল'লে। এইখিনি মই ক'লোঁ। আচ্ছা, নমস্কাৰ জনাইছোঁ। আজি এই হৃদয় বিদাৰক ঘটনাটোৰ মুহূৰ্তত আমি কি ধৰণৰ প্ৰকাশ কৰিব আমাৰ ভাষা নাই। যিয়ে নহওক, আমাৰ এটা লোচন নামৰ এটা মানে ঔষধ ব্যৱহাৰ কৰি যিটো ৰিয়েকশ্যন হ'ল, আজি ইয়াৰ পৰাই আমি গোটেই ৰাজ্যবাসীক বা আমাৰ সমাজক মানে সজাগ কৰিব বিচাৰিছোঁ যে ঔষধৰ গুণাগুণ বা উচিত পৰামৰ্শদাতা বা ভাল চিকিৎসকৰ অবিহনে আমি যদি ঔষধ এটা ব্যৱহাৰ কৰোঁ, তেনেহ'লে সেই ঔষধৰ পৰা অকল গাত ঘঁহাৰ ঔষধটোৰ পৰাই কি হৈছে, ভিতৰলৈ ইনফেকশ্যন হৈ গ'ল, যি লিভাৰ নষ্ট হৈ গ'ল। অকল মাত্ৰ মুখত ঘঁহিছিল, কিমান মাৰাত্মক হ'ব পাৰে। গতিকে আমি সকলোৱে এটা ঔষধ ব্যৱহাৰ কৰাৰ আগতে বা এটা লোচন ব্যৱহাৰ কৰাৰ আগতে বা মুখখন ভাল দেখাবৰ কাৰণে আমি যদি এটা ঔষধ ব্যৱহাৰ কৰোঁ, যিকোনো ফাৰ্মাচী নাইবা যিকোনো ঔষধ যিবিলাক ব্যৱসায় কৰি থাকে তেওঁলোকৰ ঘৰত আমাক যিবিলাক বিক্ৰী কৰিব আনে, সেইটো যদি আমি কিনি আমি মনে মনে ব্যৱহাৰ কৰোঁ ভাল দেখিবৰ কাৰণে, তেনেহ'লে তাৰ পৰাই আমাৰ জীৱন বিপন্ন হ'ব পাৰে। গতিকে সকলোকে আজি আমাৰ মৰ্মান্তিক মুহূৰ্তত মই অনুৰোধ জনাইছোঁ যে সকলোৱে ইয়াৰ পৰা সজাগ হওক, আমি যাতে ভালকৈ সকলোৱে ভাল এজন ডক্তৰ বা চিকিৎসকৰ পৰামৰ্শ লৈহে যিকোনো ঔষধ ব্যৱহাৰ কৰিব পাৰোঁ। আৰু মই বিশেষ নকওঁ, এই বেমাৰ সম্পৰ্কত আমাৰ খুৰাহঁতে কৈ গ'ল। আজি এই কঁঠালবাৰী ৰূপম ডেকা তেখেতৰ ঘৰত যি হৃদয় বিদাৰক অতি দুখ লগা ঘটনা ঘটিছে, মই শুনি বৰ দুখ পাইছোঁ। যোৱাকালি ৰূপম ডেকাৰ 11 বছৰীয়া ল'ৰা মহেশ ডেকা মৃত্যু আকুলিয়াই ল'লে। আৰু লগতে আৰু তেখেতৰ মাতৃও অঞ্জলি ডেকা, তেখেতৰ 30 বছৰ বয়সৰ আছিলে, তেখেতৰ মৃত্যু সাৱটি ল'বলগীয়া হ'ল। আৰু সেইটো আমি গম পাইছোঁ। তো সাধাৰণ এটা স্কিন ডিজিজ হৈছিলে, তো সেইটো ট্ৰিটমেণ্ট ল'বলৈ TMCত গৈছিল। আৰু তেনেকৈ ডক্টৰে মেডিচিন দিছিল। TMCৰ পিছত আৰু প্ৰাইভেট ডক্টৰটো তাতে গৈছিল, তো তাতে মেডিচিন দিছিলে। তো ৰাইজে এটা সন্দেহ কৰিছে, এই মেডিচিনটো যিহেতু এক্সটাৰ্নেল ইউজ আছিলে, বাহিৰা ব্যৱহাৰ কৰিব লাগিছিল, সেইটো নিশ্চয় যিহেতু স্কিন ডিজিজ মুখতো হৈছিলে, তো ওঠত এই লোচনবিলাক লগোৱা হৈছিল চাগে, তাৰ পৰাই নিশ্চয় মানে মুখত গৈছে আৰু তেনেকৈ এফেক্ট হৈছে চাগে কিডনি। এতিয়া এই
কণমানি 21 বছৰীয়া মহেশ ডেকা আৰু তেখেতৰ মাতৃ অঞ্জলি ডেকা 30 বছৰীয়া যে মানে আচৰিতভাৱে মৃত্যু আকুলি লগা হ'ল সেইটো আমাৰ কাৰণে বহুত দুখ বিদাৰক অতি দুখ লগা সেয়ে ইয়াত সকলো ৰাইজে আৰু আমাৰ এই বটাবাৰী জনতা এম.ই. স্কুল সকলো শিক্ষাগুৰু তেখেতসকলে ইয়াত সমাবেদনা হৈছে তেখেতক বিদায় দিবলৈ তো ইয়াত একচুৱেলি ইনকুৱাৰী হ'ব লাগিছিল দুজন এটা পৰিয়ালত মাতৃ আৰু ল'ৰা মৰি গৈছে ইয়াত কেনেকৈ কি হ'ল মেডিচিন কোনে দিলে আৰু সেইটো এডভাইচ কেনেকৈ দিছিল মোৰ মতে ইয়াত গাঁৱত আমাৰ কমিটি থাকে বা ইয়াত আমাৰ গাঁওবুঢ়া থাকে বা ওচৰত আমাৰ থানা আছে প্ৰশাসনীয় আছে ডিচি এছপি আছে অলপ জনাব লাগিছিল সেইটো নিশ্চয় কৰা হোৱা নাই মই মিডিয়া আৰু মাতিছিলোঁ মই এছামিছ মিডিয়া তেখেতে বিশেষ কাৰণত আহিব নোৱাৰিলে তো সেইটো আমি প্ৰচাৰ কৰিব লাগিব তাৰ কাৰণে মই এই বদলিনটো মিডিয়াখন মই মাতি লৈ আহিছোঁ নিউজ পৰ্টেল আৰু আপোনালোকেও সেইটো অলপ গাঁও কমিটিয়ে অলপ পদক্ষেপ লওক জনাক কি হৈছিলে আৰু পাৰিলে মোৰ ল'ৰাটো আৰু মাতৃটো পষ্টমৰ্টেম কৰিব লাগিছিল একচুৱেলি কি হৈছিলে সেইটো মানে এতিয়া আমিতো যদি সম্পূৰ্ণ কৰা হ'ব এতিয়াতো পষ্টমৰ্টেমেই নহ'ব কি হ'ল সেইটো আমি ডিটেইলছ নাপাম তো সেইটো হ'ব লাগিছিল তাৰ কাৰণে মই ৰাইজক মোৰ বটাবাৰী হওক ফাকিদিয়া হওক ইকৰাবাৰী হওক নিজৰ গাঁও নিচিনা আৰু আমি ইয়াত অসমীয়া বড়ো হ'লেও বা মাইনৰিটি নেপালী হ'লেও আমি একো ফিলিং নকৰোঁ আজি তাৰিখত এখন পৰিয়াল নিচিনা হৈ আছে তো এনেকৈ আমি চলি যাব লাগিব তো তেনেকৈ বিপদ আপদত চবেই অলপ সজাগ হয় সহযোগিতা কৰি অঞ্চলটো আগবঢ়াই লৈ যাব মই সেইখিনি আশা কৰিছোঁ কামনা কৰিছোঁ মই সেইখিনি কৈ সমাপ্ত কৰিছোঁ